হোজাই আৰক্ষীৰ গুলীচালনা গৰু চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ এনকাউণ্টাৰ ৰাজ্যত গো মাংস নিষিদ্ধকৰণৰ পিছতেই গৰু চুৰৰ বিৰুদ্ধে আৰক্ষীৰ একশ্যন দুধৰ্ক গৰু চুৰলৈ লক্ষ্য কৰি হোজাই আৰক্ষীৰ এনকাউণ্টাৰ গৰু চুৰ আজাৰুল ইছলামক এনকাউণ্টাৰ আৰক্ষীৰ ৰাজপথতে গৰু চুৰ আৰু আৰক্ষীৰ মাজত গুলিয়াগুলি হোজাই আৰক্ষীৰ গুলিত আহত গৰু চুৰ আজাৰুল ইছলাম আহত গৰু চুৰটো ৰূপহীয়াতৰ বুলি জানিব পৰা গৈছে বৰ্তমান আহত চুৰটোক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে হোজাই আৰক্ষীয়ে জব্দ কৰে এখন চাৰিচকীয়া বাহনসহ এটা গৰু হোজাই শংকৰদেৱ নগৰত সংঘটিত হৈছে এই ঘটনাটো সুইফ্ট বাহনত ভৰাই গৰু চুৰি কৰাৰ সময়তেই সংঘটিত হয় গুলিয়াগুলিৰ এনকাউণ্টাৰত আহত হয় গৰু চুৰ আজাৰুল ইছলাম আঁঠুত গুলিবিদ্ধ হয় গৰু চুৰ আজাৰুল ইছলাম এই সন্দৰ্ভত হোজাই আৰক্ষী অধীক্ষকৰ মন্তব্য আছে শুনাই লৈছো ৰাতি মানে around 4:30 বজাত ৰাতিপুৱা আমাক ইনফৰমেশ্যন আমাৰ উদালি পেট্ৰলিং পাৰ্টি পাইছিলে কি কিবা এটা গাড়ী দেখা পোৱা হৈছে সেইটো মানে গৰু তাক গাড়ীত উঠাব চেষ্টা কৰি আছে আমাৰ গাঁৱৰ পৰা ইনফৰমেশ্যন পাইছে তো সেইটো ইমিডিয়েটলি আমাৰ পেট্ৰলিং পাৰ্টি তাক পিছা কৰিলে চেজিং কৰিলে আৰু আমাৰ নাকাওক ইনফৰ্ম কৰিলে শংকৰনগৰতে নাকা আছিলে তাৰপিছত নাকা ভালদৰে লগোৱা হৈছে তো সেইটো গাড়ী সিগনেল দিলে ট্ৰাফিক লাইটৰ সিগনেল দিয়া হৈছে তথাপি গাড়ীটো ৰুকা নাই আৰু নাকা ভাঙিলে যেতিয়া নাকা ভাঙিছে তো গাড়ীৰ ৰাইট ছাইডৰ ফ্ৰণ্ট বাম্পাৰটো যি আছে গোটেই বস্তু ভাঙি গৈছে আৰু সেইকাৰণে বেয়া হৈছে টায়াৰত আহিছে সেইকাৰণে গাড়ীটো ৰুকিব হোৱা হৈছে around 300-400 মিটাৰ্ছ পিছত গাড়ীটো ৰুকি গৈছে আমাৰ শংকৰনগৰ আইচি তেখেতক ফ'ল' কৰিলে আৰু তাত দেখা পাইছে কি চাৰিটা মানুহ গাড়ীৰ পৰা ওলাই দৌৰ লগাইছে তো খেতি পথাৰত তো এটা মানুহক এপ্ৰিহেণ্ড কৰাৰ চেষ্টা কৰিলে তো তাক সেইটো তাত কিবা হাতিয়াৰ আছিলে সেইটো আমাৰ আইচি শংকৰনগৰৰ ওপৰত ফায়াৰিং কৰিলে তো সেল্ফ ডিফেন্সৰ কাৰণে আমাৰ ৰিটালিয়েটৰী ফায়াৰিং কৰিব লগা হৈছে তাৰপিছত সেইটো মানুহ ইঞ্জুৰি পালে তেখেতক ইমিডিয়েটলি হস্পিটেল আমাৰ পুলিচ পাৰ্টি লৈ গৈছে এতিয়া তেখেতক হস্পিটেলৰ ট্ৰিটমেণ্টত আছে তেখেতক নাগাঁও ৰেফাৰ কৰা হৈছে কিমান ৰাউণ্ড গুলি ফুটাইছিলে আৰু আমাৰ আৰক্ষীফালৰ কিমান ৰাউণ্ড ফুটোৱা হ'ল আমাৰ পিছত আমি তদন্তত PO ভিজিট কৰিছোঁ তাতে এটা 7.65 mm পিষ্টল ৰিকভাৰ কৰিছোঁ দুটা এমটি কেছ 7.65 ৰিকভাৰ কৰিছোঁ আৰু দুটা ফুল কেছ ফুল ৰাউণ্ডছ মানে তাতে চাৰিটা গুলি আছিলে দুটা আমাৰ পুলিচ পাৰ্টিৰ ওপৰত ফায়াৰ কৰিলে আৰু ৰিটেলিয়েটৰী ফায়াৰিং পুলিচ পাৰ্টিয়ে দুটা ৰাউণ্ড ফায়াৰ কৰিলে যিজন তাত গুলি লাগিছে তেওঁৰ নামটো স্যাৰ যিজন মানুহ গুলি তাত ইঞ্জুৰি হৈছে তেখেতক নাম হ'ল আজাৰুল ইছলাম তেখেতক ৰেচিডেণ্ট হৈ ৰূপহী নাগাঁও আৰু লগতে তিনিটা মানুহ আছিলে সেইটো আমি তেখেতক ধৰিবৰ কাৰণে চেষ্টা চলাই আছোঁ স্যাৰ যিখন গাড়ীত লৈ গৈছিলে গাড়ীখনৰ নম্বৰ আৰু কি গাড়ী আছিলে গাড়ী সেইটো এটা মাৰুতি সুজুকি গাড়ী হয় আৰু গাড়ীৰ নম্বৰ হৈছে AS01 GD6020 সেইটো দুটা ৰাউণ্ড ফায়াৰ কৰিব লগা হৈছে আপুনি এটা বস্তু আৰু আমি জনাব লগা হৈছে কি যেতিয়া নাকাটো ভাঙিলে আমাৰ এটা কনষ্টেবল আমাৰ UBC ধজেন্দ্ৰ কাকতি তেখেতকে মাৰিব চেষ্টা কৰিছে তেখেতক দুখে পাইছে বাট মানে বাই দ্য গ্ৰেছ অফ গড বেছি ইঞ্জুৰি হোৱা নাই